হেল্ল' গাইজ, আজি আকৌ ওলালোহি। আমাৰ বেলেগ এটা শ্বুটিং আছে নিয়ৰ বিকাশ দা গানৰ, তালৈ গৈ আছোঁ। আৰু এতিয়া আমি বৰ্তমান চন্দনৰ লগত গৈ আছোঁ। চন্দন নমস্কাৰ। আৰু আমি স্কুটিত গৈ আছোঁ। আমাৰ গাড়ী চাড়ীটো নাই, আৰু গাড়ী থাকিলেও চলাব নোৱাৰোঁ, সেইকাৰণে স্কুটিতে যাওঁ। আৰু হ'ব দিয়ক, আপোনালোকে ইয়াতে থাকক, এতিয়া ভিডিঅ'টো চাই থাকক। নেক্সট দেখাই আছোঁ আপোনালোকক চব। আমি এতিয়া তেল ভৰাম। এয়া আমি পূৰা গৈ আছোঁ দেই ডিব্ৰুগড়লৈ। শ্বুটিং দেখাম আপোনালোকক চব। গাইজ, ইয়াৰ জেকেটটো চাওক। এইয়া আহোঁতে আহোঁতে ফাইনেলি আমি বকুল আহি পালোহি। এতিয়া আমি গৈ আছোঁ নিয়ৰা ঘৰলৈ। পিছত আপোনালোকক চব শ্বুটিঙৰ ক্লিপছ দেখাম, আমি কেনেকৈ কি শ্বুট কৰা হয়, গান এটা ভালকৈ প্ৰফেচনেলি ধৰণে মানে চব দেখাই আছোঁ। আহি পাই দীপাঞ্জলে ফোনটো লৈ ল'লে মোৰ। আজি ন এণ্ট্ৰি শ্বুটিং ষ্টাৰ্ট হৈছে। আজি হেনো সি ব্লগ বনায়। এইটো আমাৰ গোবিন্দ দা। এইটো বায়ে মেকআপ কৰি আছে ন? বা মেকআপ কৰি আছা? এই মেকআপ একদম ধুনীয়া ধুনীয়া। এতিয়া আৰু এইজনী পূবালী বা চেঞ্জ হৈ গ'ল। পূবালী বা চেঞ্জ হৈ গ'ল, পুৰা চেঞ্জ হৈ গ'ল, ক্ষীণাই গ'ল। পাঁচটা বেমাৰ। আৰে মালিক পূবালী বা মেকআপ লৈ আছে মানে চাব নোৱাৰি পাৰিছোঁ। সেইফালে আছে খাই গলি সেইফালে কি আছিলে, জয়শিৱা ন? চ' বৰ্তমান আমাৰ এতিয়া পূজা চলি আছে ন, আৰু অগ্নিৰ পৰা সাজিয়া আছে। তো আমাৰ এতিয়া ষ্টাৰ্ট হ'ল শ্বুটিঙৰ কাম। তো আপোনালোক লাহে লাহে দেখাই থাকিম কি কি হৈ আছে। চব ৰেডি ন ওলাবলৈ? এই মামৰ কি কহি তই জিলিকাইছ তোৰে দুৰঙা চুলি। কি কৰিব লাগিব? আমাৰ শ্বুটিং চলি আছে। No entry. নো এণ্ট্ৰি। ইয়াৰ এণ্ট্ৰি। My God, beautiful. Sorry, beautiful. আবেলি হৈ গ'ল, এতিয়া চুটলৈকে শ্বুট খতম হোৱা নাই। এইফালে ধেৰ একদম চব গোটেই ছোৱালীৰ লগত একদম পূৰা মানে ভাগৰ জুগৰ লাগি খতম বুজিছে নাই? পূৰা চবৰে অঁ ব্লগতে যাবা। চ' আমাৰ বহুতখিনিমান শ্বুটিংটো হ'লেই চাগে ন? তেতিয়াহ'লে আমাৰ ফটোশ্বুটবোৰ ষ্টাৰ্ট কৰোঁ আৰু। চ' গাইজ, আজি আমি দুটা কেমেৰা ইউজ কৰিছোঁ, এটা ছনী আৰু এটা নিকন। আমাৰ এটাত 50mm লগাইছোঁ ছনীটোত, আৰু নিকনটোত 70-200, যিহেতু পৰ্ট্ৰেইট আৰু ৱাইড দুটাই তুলিব লাগিব ন। এয়া অভিদা ফুল ফ্ৰমত একদম বহি ফটো মাৰি আছে। ময়ো কেইটামান মাৰি দিছোঁ আৰু। ভাত খোৱা চলিছে ন? কি বনালে? আৰু খাই দেখাই দিয়া আকৌ। ঠিকে আছে। এতিয়া আমি শ্বুটিঙৰ মাজে এনে পলাই আহিলোঁ ফুৰিবলৈ দেই। আমি ব্ৰিজৰ ওপৰত গৈ আছোঁ এতিয়া। চন্দন এইটো ধুনীয়া যে গৈ আছোঁ আমি এতিয়া। আমি চিল মাৰিম ইয়াত, চিল। এতিয়া আমাৰ নাইট শ্বুট চলি আছে দেই।
পলাই আছে দেখক পলাই আছে এইটো এটা আৰু এটা এইটো আপোনালোকে ভাইটি চেনেল চাই থাকিব আই এম ৰেকৰ্ডছ লাইক কৰিব কমেণ্ট কৰিব নতুন ভিডিঅ' দি থাকিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দেই হাই নমস্কাৰ গুড মৰ্ণিং ছেকেণ্ড ডে শ্বুট হ'ব আজি চবে এইটো কাৰণে ব্ৰেকফাষ্ট কৰি লৈছে কণী খোৱা আৰু জোৰ পোৱা খালোঁ মেগী খালোঁ চাহ খাই আছোঁ বৰ্তমান আৰু আজি কি হ'ব এইবোৰো দেখাই থাকিম আপোনালোকক আজি শ্বুটিঙৰ ছেকেণ্ড ডে আজি কেমেৰা আগফালেও নহয় পিছফালেও নহয় আজি আমি গোটেইখিনি পাকঘৰ এই ধুনীয়া খানা বনাই আকৌ দেই ৰাহুল মজুমদাৰ আৰ এম মালিক গাইজ এতিয়া আমি ছেকেণ্ড লোকেশ্যনেল চব ওলাই আছোঁ আজি ছেকেণ্ড ডে শ্বুট চলি আছিলে আধাখিনি ঘৰৰ ওচৰতে হ'ল এতিয়া আমি বেলেগ এটা লোকেশ্যনত যাম তাত বাকীখিনি চব গৈ দেখাই আছোঁ তাত কি হ'ব কি নাই আপোনালোকে মুঠতে ভিডিঅ'টো চাই থাকক আৰু বগা টি চাৰ্ট পিন্ধা তাহাঁতৰে লাইফ আমাৰ জীৱন তাহাঁতি চব গাড়ীত যাব আৰু আমি স্কুটি বৰষুণত তিতি চব ন উদয়ন তোমাৰে লাইফ আমাৰ জীৱন আচ্ছা বসন্তী বল ওলাই যা গাড়ী ফেল আজি আমাৰ লগত মানে তাৰ গাড়ী পেৰেছ দবাই দিয়ে নি ব'লা ভাইটি ফালা 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 এইটো আমি নিউ লোকেশ্যনলৈ আহি গ'লোঁ ইয়াত মানে আমাৰ এতিয়া বিহু টাইপৰ অলপ চিন কেইটামান আছে ইয়াত হ'ব চব গৈ আছে চব একদম ছেট বনাই আছে মানে মুঠতে য'ত হ'ব আৰু তাত দেখিছে কি কষ্ট কৰি আছে এইটো বক্সটো গান এটা গাওকচোন বক্স এইটো গাইজ চব আহি আছে এইকেইটা চাইড পাৰ্টত এইটো আমাৰ ৰিদীপ দা প্ৰডিউচাৰ দা মামৰ ৰাইজ আমাৰ ইয়াত শ্বুটিং চলি আছে এতিয়া বলক দেখাই আছোঁ কি কি হ'ব এতিয়া আৰু ৰেডি ভালকে এয়া গাইজ শ্বুটৰ মাজত বৰষুণ আহি গ'ল চব এনেকে চব আছিকি 756 হৈ গৈছিল boy yeah aski tree প্ৰডিউচাৰ গানটো মানে বাজেটৰ বাহিৰত হৈ গ'ল সেইকাৰণে মানে লুডো খেলি পেলাই পইচা ইনকাম কৰি আছে তেখেতে আচ্ছা Hey,
আহিলে জানো মৰম দিব লাগিব চেনে দিব লাগিব আৰু লাগিব মুখৰ মিঠ সো হেল্ল' গাইজ আমাৰ শ্বুট এতিয়া শেষ হ'ল এণ্ড ময়ো শেষ মানে আৰু শেষ হোৱাৰ পৰ্যায়ত আছে এতিয়াও শেষ হোৱা নাই পূৰা লাহেকৈ আৰু শেষ হৈ যাব আমিও যাব লাগে দুলাইজান স্কুটি লৈ আহিছোঁ যিটো গম পায়ে চবে গাড়ী নাই গাড়ী থাকিলেও চলাব নোৱাৰোঁ চ' এয়া দেখিছে আমাৰ পপিয়া মেন চিনি পাইছে চাগে ইয়াত মোৰ জানে ফটো মাৰি আছে হাই জান এয়া মোৰ জানে ফটো মাৰি আছে দেই আৰু ক'ত গ'ল এয়া পপিয়া মেন এয়া আমাৰ ছিংগাৰজন নিয়ৰ বিকাশ এইটো কোন হয় চিনি পাইছেনে চবে নেপায় হা নেপায় ভালকৈ চাই দিয়া আকৌ নেপায় আধাৰ কাৰ্ড দেখাব লাগিব আৰু আমাৰ চন্দন দা ভোটাৰ কাৰ্ড দেখাব লাগিব ভাল কিবা এটা কৈ দিয়কচোন চন্দন দা अब की बार चंदन सरकार তো গাইজ আমাৰ আজি ইয়াতে শেষ হ'ল আমি এতিয়া ঘৰত যাওঁ ন পুৰা ভাই হৈ গ'লোঁ আৰু এতিয়া আমি যাওঁ আৰু এইটো আমাৰ লোকেশ্যন আছিলে চব শেষ হ'ল তাহাঁতি চব ৰখি আছে ইয়াত চাব পাৰিছে মেকআপ কৰি আছা ন খালি আমাৰ যাবলৈ হ'ল ইমানখিনি দেখাব পাৰিম আৰু বায়ে মেকআপ কৰি আছে এতিয়াও আকৌ পোৱালি পূৰা ৰেডি পূৰা ৰেডি যাওঁ দেই বাই বাই আমি মই বাৰ নাম পাহৰি গ'লো কি জয়শ্ৰী বা যাওঁ দেই আমি আকৌ লগ পাম কেতিয়াবা ভুলতে তুমি নোযোৱা নি থাকি দিয়া তুমি বাই বাই থাকিবি তুমি কেতিয়া যাবা যাবাগে ন অৰিন্দম অন দা ৱে ক'ত অন দা ৱে ভৰি ইয়াত যে লাগি কেতিয়া আমি যাওঁ খালি দেই বাই 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 আকৌ লগ পাম কেতিয়াবা ভুলতে চ' গাইজ ওলালোহি আৰু আমি যাওঁ ঘৰত আমাৰ বসন্তী ৰেডি গানৰ নাম আছে নয়নদ্ৰী কোনো কেছ নাই বাৰু ইয়াত অকল ইণ্ডিয়া হ'ব পাৰে নেক্সট এনেকৈ আমি ভাল ভাল ভিডিঅ' আপলোড কৰি থাকিম আপোনালোকে চাব মৰম দিব লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব দেই অ'কে বাই